বিশ্বাস এবাৰ বিশ্বাস হেৰাই গ'লে তুমি হাজাৰ কষ্ট কৰিলেও সেই বিশ্বাস আগৰ দৰে দিব নোৱাৰিবা। সময়ে শিকাইছে জীৱনত লগ পোৱা সকলো মানুহ বিশ্বাসৰ যোগ্য নহয়। এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পায় যিজনে মানুহক নিঃসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলায়। হেৰাই যোৱা সূৰ্যক 12 ঘণ্টা পিছত উভতি পোৱা যায়, কিন্তু হেৰাই যোৱা বিশ্বাসক চিৰজীৱন অপেক্ষা কৰিলেও উভতি পোৱা নাযায়। জীৱনৰ বাবে আটাইতকৈ মূল্যৱান বস্তুটো হৈছে বিশ্বাস, যাক পাবলৈ বহু সময় লাগে কিন্তু হেৰুৱাবলৈ 1 ছেকেণ্ডো নালাগে। বিশ্বাসঘাতকজনক পাৰিলে ধন্যবাদ দিয়ক, কাৰণ তেওঁৰ বাবে আপুনি মানুহ চিনিব পাৰিছে। অযোগ্য মানুহক যোগ্য কৰি তোলাটো সম্ভৱ, কিন্তু বিশ্বাসঘাতক মানুহক বিশ্বাসৰ যোগ্য কৰি তোলাটো সঁচাকৈয়ে বহুত অসম্ভৱ। আমি পাৰফেক্ট নহ'লেও চলিব, কিন্তু বিশ্বাসৰ যোগ্য হোৱা খুবেই প্ৰয়োজন। আনক ঠগি নাভাবিবা যে তুমি জয়ী হৈছে। মনত ৰাখিবা, বিশ্বাসৰ মৰ্যাদা ৰাখিব নোৱাৰাটোৱে জীৱনৰ ডাঙৰ পৰাজয়। So that take care my lovely viewers. 5.0 পক্ষৰ পৰা মই ইমদাদ। ভালে থাকক, সুস্থ থাকক। জয় হিন্দ।